কথাটো আছিল কি যে যিহেতু আজি হ'ল বিহু আৰু বিহু দিনাখন মানে কি অকল চব মানুহেতো মাছ মাংস অকণ খাবলৈ চবৰে মন যায় আৰু আমিও আহি আছিলোঁ মানে তেনেকৈ অকণ মাংস নিবলৈ আৰু মাংস নিবলৈ আহোঁতে একাংশ লোকে ইয়াত দেখিলোঁ যে মোৰ লগৰে হয় মোতকৈ ডাঙৰো আছে মোতকৈ সৰু আছে আৰু মই সিহঁতক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে এয়া মানে এইজন ছাগলী এয়া দুজনে গুচাই আছে এইফালে এজন আৰু এয়া আমাৰ এইফালে এজন তাৰপৰা এইফালে এয়া গোটেই কেইজন আছে আৰু মানে এইপিনে দেখিছেই নহয় এয়া মানে গৰম পানী উতলাই আছে। ফাইনেলি মানে আমি দুইটাই আহিলোঁ এইপিনে আমাৰ বোপাইকণ আৰু বোপাইকণক মানে কি নতুন কাপোৰ বুলি আনিছিলোঁ যিটো মানে পিন্ধাই দিছিলোঁ ই হাগি দিলে সেইকাৰণে মানে কি হ'ল আকৌ মানে যেনেকৈ আছে তেনেকৈ হৈ গ'লোঁ আৰু মানে এতিয়া মাংস আনিবলৈ আমি যলৈ আহি আছিলোঁ সেই জেগাখন বৰ্তমান এতিয়া পাই গ'লোহি আহি লোৱা কথা আছিলে মাংস ল'লোঁ লৈ হৈ যোৱাৰ পিছত মানে ঘৰলৈ আমি গুচি আহিলোঁ ঘৰলৈ আহি পাই দেখিলোঁ আমাৰ আকৌ এইপিনে এইপিনে আমাৰ এয়া বেটা ওলাই দিলে হয়নে এতিয়া বিহু মানে আজি এজনী মানে আমাৰ বেটা নহয় একচুৱেলি আজি এজনী বিহুৰ মানে নাচনী সাজত ওলালে এতিয়া বিহু নাচনী আৰু এইপিনে চাওঁ আমাৰ নাচ বেটা কেনেকুৱা লাগিছে কিবা এটা কোৱা আকৌ খাও চাও কিন্তু পিন্ধা নাই গামখাওটো এতিয়া বৰ্তমান পিন্ধা নাই আৰু বিহু নাচিবলৈ যাব আৰু আপোনালোককো মানে কেনেকৈ নাচিছে হুঁচৰি মই অকণমান বাৰু দেখাই দিম বাৰু তেতিয়াহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ। ভিডিঅ'টো মানে বনাওঁতে দীঘলীয়াই হ'ল তাৰ ভিডিঅ' দীঘলীয়া নকৰোঁ আজিলৈ ভিডিঅ'টো ইমানেই আৰু যদিহে মোক কোনোবাই যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু আজিলৈ তেতিয়াহ'লে বাই বাই।